কিছুমান মানুহে আমাক তেতিয়ালৈকেহে ভাল পাই থাকে যেতিয়ালৈকে তেওঁলোকে আমাক ব্যৱহাৰ কৰি থাকিব পাৰে। যদি মোক আপুনি বেয়া পাওক, কিন্তু মোৰ বিষয়ে আনৰ আগত বেয়াকৈ কৈ আনকো সাঙুৰি নল'ব। আনৰ কথা শুনাজনে ভাগি যায়, নিজৰ কথা শুনাজনে নিজকে গঢ়ি লয়। যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাব। কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে অদম্য উৎসাহৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া। তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। মনত ৰাখিব, এই পৃথিৱীত কেৱল ডক্তৰ আৰু ইঞ্জিনিয়াৰ একমাত্ৰ সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ 95% মাৰ্কৰ প্ৰয়োজন নাই। একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক, সফলতা লাভ কৰিবই। জীৱনত কিছুমান বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ একমাত্ৰ সময়ৰ হাতত থাকে। সময় হ'লে সময়ে নিজে সেই বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ তোমাক দি দিব।